মোর চাকরি বাকরি নাই, মই কর্ম করা মানুষ, খেত কর্ম করে খাই আছো, এতে মাটি জল লৈ যায় সরকারে, এতে মই কেনেকা চলিম। শ্যামপুৰত কান্দোনৰ ৰোল, হিয়াও জাৰি কান্দিছে পুৰুষ মহিলাই। আমাক ভাতে নামাৰিব। আজি দৰং জিলাৰ দলগাঁও শ্যামপুৰত কান্দোনৰ ৰোল। ধলপুৰত উচ্ছেদ কৰা লোকসকলক শ্যামপুৰত পুনৰ সংস্থাপন দিয়াক লৈ কান্দোনৰ ৰোল। যোৱা 11 ফেব্ৰুৱাৰী 2022 চন শুক্ৰবাৰে দৰং জিলা প্ৰশাসনে মাটিৰ জোখ মাখ কৰা দেখি আৰু সংস্থাপন দিবলৈ লোৱাত হতাশাত ভাঙি পৰিছে গাঁওবাসী ৰাইজে। 1-2 বিঘাকৈ মাটিত খেতি বাতি কৰি খাই আছো, সেইখিনি মাটিতে প্ৰশাসনে সীমা কৰিলে। 8 আৰু 10জনকৈ পৰিয়ালক লৈ ক'ত যাব, কি কৰি খাব? সেই সন্দৰ্ভত তেওঁলোকে কয়, আমাক গুলিয়াই মাৰক, ভাতে নামাৰিব, ভিক্ষা খোজাৰ বাহিৰে আমাৰ উপায় নাথাকিব। এইসকল দৰিদ্ৰ কৃষকৰ খেতি নষ্ট কৰি ধলপুৰৰ উচ্ছেদিত লোকক সংস্থাপন দিয়াক লৈ মূৰে কপালে হাত দি কান্দিছে একাংশ কৃষকসকল। আনহাতে ওৰাঙৰ হেৰণি চাপৰিত হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে, তাতে সংস্থাপন দিয়াত আমাৰ আপত্তি নাই বুলি মত পোষণ কৰে গাঁওবাসীয়ে। মোর চাকরি বাকরি নাই, মই কর্ম করা মানুষ, খেত কর্ম করে খাই আছো, এতে মাটি জল লৈ যায় সরকারে, এতে মই কেনেকা চলিম, মই কি করিম? সরকারে হেঁটে আবন জানাই আছো, মই মাটিবিলাক যাতে মোকে এৰি দেয়। মানুহৰ জনসংখ্যা বহুত বেছি। আমাৰ তাৰমানে এলেকাটোত এনেকুৱা চৰকাৰে দেখিছে পাতাৰ, কিন্তু মাটি হ'ল 8 বিঘা, সিহঁতে ভাই ককাই আছে 8জন। 1 বিঘাকৈ মাটি, 1 বিঘা বা 2 বিঘা মাটিহে খেতি কৰিবৰ কাৰণে পাইছে, কিন্তু চৰকাৰে দেখিছে এইটো পথাৰ বুলি। আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ইফালে বা আমাৰ সন্মুখত এই যে খেৰণি চাপৰিত বহুত মাটি আছে। আমি SDC ছাৰক ৰিকুৱেষ্ট কৰিছিলোঁ যে ছাৰ, আমাৰ কৰি খাবৰ কাৰণে সিমান মাটি নাই, তেনেহ'লে আপুনি সিফালে দিয়ক। বহাই দিছে, আমাৰ সম্পূৰ্ণ মানুহে কি কৰি খাব? যাৰ 2 বিঘা মাটি, 7-8জন পৰিয়াল, সিহঁতে কি কৰিব? 2-3টা ল'ৰা ছোৱালী আছে, পঢ়া শুনাৰ খৰচ আছে, সিহঁতক যদি খৰচ নিদিব পাৰোঁ তেনেহ'লে কেনেকৈ পঢ়া শুনা কৰিব? পঢ়া শুনা নকৰিলেও দাম নাই। আজি মেট্ৰিক পাছ, MA পাছ, BA পাছ ঘৰত বহি আছে, চৰকাৰী কোনো চাকৰি